কৃষ্ণ পৰম ভক্তিভাজন বৈকুণ্ঠৰ পাৰিষদ সদৃশ বাবাই সমস্ত আপোনা হবৰ সমস্ত জনৰে শ্ৰীচৰণত প্ৰণিপাত জনাই জোনাই জিলা শাখাৰ আতিথ্যত চিমেণ্ট চাপৰিৰ পৰমানন্দ আটা সমন্বয়ৰ ক্ষেত্ৰৰ পৰা ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ স্বাগতম জনাই নিবেদন কৰিছোঁ এভাগী আদৰণিকে কথা আৰু সুৰ মাধুৰ্য বৰাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ শৰণ হৰি নাম ধৰ্ম জোনাই জিলাতো আছে ধীৰে ধীৰে আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালৈ আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘ শৰণ হৰি নাম ধৰ্ম জোনাই জিলাতো আছে ধীৰে ধীৰে আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালৈ আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘ শৰণ হৰি নাম ধৰ্ম জোনাই জিলাতো আছে ধীৰে ধীৰে আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালৈ আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালৈ। কৃষ্ণ কৃষ্ণ পৰমানন্দ আটা ক্ষেত্ৰ চেৰেন পথাৰ বান্ধৈ চেৰেন পথাৰ নানা ফুলৰ নানা ৰঙে কৰে জাতিস্কাৰ বান্ধৈ কৰে জাতিস্কাৰ ভকত ভুমুৰাৰ মুখে কৃষ্ণ গুণ চাপৰি আজি পুণ্য তীৰ্থস্থান চিমেণ্ট চাপৰি আজি পুণ্য তীৰ্থস্থান
বান্ধয়ে মূল মন্ত্ৰ হৰি নামে মুখৰিত পৰমানন্দ ক্ষেত্ৰ বান্ধৈ পৰমানন্দ ক্ষেত্ৰ জাগ যজ্ঞ তপব্ৰতে জাকনা পাই ঢুকি হৰি নামে অল্পকালে সাধিবে মুকুতি হৰি নামে অল্পকালে সাধিবে মুকুতি শ্ৰীমন্ত শংকৰদেৱ সংঘ এক শৰণ হৰি নাম ধৰ্ম জোনাই জিলাতো আছে ধীৰে ধীৰে আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালো আহা বান্ধৈ স্নান কৰো ভকত ভগৱন্তৰ পদ ধূলালো ৰাম বান্ধ কিৰাত কছাৰী খাচী গাৰু মিৰি নগাৰ নৰোত্তম ভাই মুছলমানৰ চান্দ খাই ভেদ ভাৱ কাৰো নাই হবে মিলি হৰি নাম গায় কিৰাত কছাৰী খাচী গাৰু মিৰি নগাৰ নৰোত্তম ভাই মুছলমানৰ চান্দ খাই ভেদ ভাৱ কাৰো নাই হবে মিলি হৰি নাম গায় হবে মিলি হৰি নাম গায় ৰাম ৯২ সংখ্য বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা চিমেন চাপৰি পৰমানন্দ আতা ক্ষেত্ৰ ৰাম হে ৰাম জাতি ধৰ্ম ভাষা বৰ্ণ কৰি একাকাৰ এক শৰণ হৰি নাম ধৰ্ম কৰিলা প্ৰচাৰ ৰাম ৰাম নেৰিবাহে বান্ধৈ শংকৰদেৱ সংঘ দুটি শব্দ অতি বিতুপন জানি গুৰু পদে লোৱা একান্ত হৰণ শংকৰদেৱ সংঘ দুটি শব্দ অতি বিতুপন জানি গুৰু পদে লোৱা একান্ত হৰণ কিনো ভাগ্য কলিৰ প্ৰজাৰ নাম লৱে মাত্ৰে পাৱে ভৱ নদী পাৰ শংকৰদেৱ সংঘ দুটি শব্দ অতি বিতুপন জানি গুৰু পদে লোৱা একান্ত হৰণ
একদেৱ একহেৱ শাস্ত্ৰ তত্ৰ জানি নকৰিও অন্য জীৱ আলৈও আথানি শংকৰদেৱ সংঘ দুটি শব্দ অতি বিতুপন জানি গুৰু পদে লোৱা একান্ত ভকত খবৰ ভয় চৰণত ধৰো দিয়া উপদেশ বাপ কেন মতে তৰো শংকৰদেৱ সংঘ দুটি শব্দ অতি বিতুপন জানি গুৰু পদে লোৱা একান্ত শৰণ 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 গোবিন্দ কৃষ্ণ